everyone, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। আজি মই ওলাইছোঁ মোৰ ফেমিলিৰ লগত আজৰিতা ঘৰলৈ। মাতটো শুনি চাগে আপোনালোকে গম পাইছে মোৰ নাক বন্ধ চৰ্দি লাগি আছে। তথাপিও গাঁৱলৈ যাব পালে এনেই কিবা এটা মনটো ভাল লাগে আৰু মই গাঁৱলৈ গৈ খুব বেছি ভাল পাওঁ। কাৰণ গাঁৱত সৰুতে পাৰ কৰি অহা সেই দিনবোৰ মনত পৰিলে এনেই কিবা এটা মনটো ভাল লাগে নহয় জানো। সেইকাৰণে অলপমান ফুৰি আহোঁ বুলি ওলালোঁ আৰু লগতে আজৰিতা ঘৰলৈতো যামেই, কিন্তু আইতাই ক'লে যে মাহী আইতাৰ ঘৰলৈও যাম। এটা বিশেষ কামৰ বাবে মাহী আইতাৰ ঘৰলৈ যোৱা হ'ব, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাব তেতিয়া। আৰু চাওকচোন ইমান বেছি ধুনীয়া পৰিৱেশ, গাঁৱলৈ আহিলে এনেই মনটো ভাল লাগি যায় কিবা এটা। বহুত বেছি ধুনীয়া পৰিৱেশ আছিলে। অলপ আগত যে আপোনালোকক কৈছিলোঁ এটা বিশেষ কামত মাহী আইতাহঁতৰ ঘৰলৈ আহিছিলোঁ বুলি। আচলতে আজি আমি আহিছোঁ থানলৈ বুলি। মাহী আইতাহঁতৰ ঘৰৰ ওচৰতে একেবাৰে থানখন আছে, গতিকে আমি প্ৰায় ইয়ালৈ আহি থকা হয়। বিশেষকৈ পৰীক্ষাৰ আগত আৰু বছৰৰ আৰম্ভণিতে যাতে গোটেই বছৰটো ভালে কুশলে যায়, তাৰ বাবে আমি প্ৰত্যেকবাৰে চাকি দিবলৈ আহোঁ। আৰু খুব বেছি ভাল লগা শান্তিময় পৰিৱেশ, আৰু ইয়াত থাকি খুব বেছি ভাল লাগে। পৰিৱেশটো মোৰ খুব বেছি প্ৰিয় হয়। আৰু মাহী আইতাৰ ঘৰ একেবাৰে থানৰ ওচৰতে হয়, গতিকে মাহী আইতাকো লগতে আমি লৈ আহিছিলোঁ অহা সময়ত। ইফালে আমি চাকি দি ওলাই আহিলোঁ। খুব বেছি ভাল লাগিলে মনটো ইয়ালৈ আহি। আপোনালোকে যদি অহা নাই আহিব পাৰে, খুব বেছি ভাল লাগে মনটো। আৰু এইফালে ঘৰ পায়ে মাহীয়ে খোৱা যোগাৰ কৰিলে, যিহেতু আমি একো খাই যোৱা নাছিলোঁ আৰু সোমবাৰে আমি নিৰামিষ খাওঁ, গতিকে এনেকৈ আমি খোৱা বোৱা কৰি ল'লোঁ। আৰু এতিয়া গৈ আছোঁ আমি আজৰিতাহঁতৰ ঘৰলৈ, য'ত মই মোৰ শৈশৱৰ দিনবোৰ পাৰ কৰি আহিছিলোঁ। আৰু খুব বেছি ভাল লাগে তাৰ পৰিৱেশ, তাত থাকি খুব ভাল লাগে। চবফালে সেউজীয়া গছ গছনি, খুব বেছি ভাল লগা পৰিৱেশ। গতিকে চাই থাকক ভিডিঅ'টো। আনো ট্ৰেক্টৰ বুলি কোৱাচোন। ট্ৰেক্টৰ কি কি এদিকে চাই কোৱা, এদিকে চাই দিয়া কি আহিলে। ট্ৰেক্টৰ কোনে চলাইছে? কোনোবা এই ট্ৰেক্টৰখন আমাৰ ঘৰলৈ আহিব নি? কেনেকৈ আহিব? চাওক আহিছে। এই অকণমানিটো যে দেখিছে, এই মোৰ মামাৰ ল'ৰা হয়। খুব বেছি মৰম লগা, ইয়াৰ লগত থাকিলে খুব বেছি ভাল লাগে মনটো। তোমাৰ নাম কি? তোমাৰ নাম কি? আৰু বহুতেই মোক সুধি থাকে যে মোৰ আজু আইতাৰ ঘৰ ক'ত হয়। মোৰ আজু আইতাৰ ঘৰ হয় চাবুৱাৰ মৰিচা গাঁৱত, আৰু মাহী আইতাৰ ঘৰ হয় বগৰীতলিত। একেবাৰে ওচৰতে আছে দুইখন গাঁও। আৰু মই আজু আইতাৰ লগত কেইটামান ক্লিপ লৈছিলোঁ ভিডিঅ', কিন্তু সেইকেইটা ডিলিট হৈ গ'ল, গতিকে মই ফটো এখন লগাই দিছোঁ, আপোনালোকে চাব।